নমস্কাৰ সকলোকে। আজি আমি আকৌ মৃত্যুঞ্জয় মন্দিৰলৈ আহিলোঁ। এয়া চাওকচোন, মৃত্যুঞ্জয় মন্দিৰ আমি আহি পালোহিয়ে। ইমান সুন্দৰ দৃশ্য, সঁচাই ভাল লাগে আহি দেই। ইয়াত আজি মানুহৰ কিন্তু বহুত সমাগম হৈছে। আমিও আহিছোঁ তাৰ মাজতে। আমি শৰাই কিনি লৈ আহিলোঁ। শৰাই কিনি আনি আমি এয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ আহি আছোঁ। এয়া চাওক, শৰাই কিনিলোঁ আৰু এয়া ছোৱালীয়ে গৈ কাপোৰ বান্ধিবলৈ ৰৈ আছে। তাই এয়া বান্ধি দিছে, আমি ৰৈ আছোঁ। এয়া চাওকচোন, এনেকৈ বান্ধি মেলি এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। এয়া তাই বান্ধিছে আৰু সকলোৱে বান্ধি আছে চাওকচোন, ভক্তবোৰে। আৰু এই ছাগলীজনী চাওকচোন, কলবোৰ দেখি তাই খাবলৈ ওচৰতে ৰৈ আছে। এয়া এতিয়া আমি বান্ধি মেলি এতিয়া ভিতৰত প্ৰৱেশ কৰিবলৈ গৈ আছোঁ। এয়া প্ৰৱেশদ্বাৰ পালোঁ আহি। মানুহৰ ভিৰ, বহুত লাইন লাগি আছে। আমিও লাইনত থিয় হ'ব লাগিব গৈ। এয়া তাৰ মাজতে চাওকচোন, এই পুখুৰীত মাছ, পাৰবোৰ চৰি আছে, প্ৰসাদ ছটিয়াই দিছে, পাৰবোৰে খাই আছে আৰু মাছবোৰ কিন্তু ওলাই আছে। ইমান ধুনীয়া লাগিছে আৰু কাছও আছে দেই বহুত। এয়া চাওকচোন, আমি এতিয়া আহি আছোঁ লাইনত থিয় হ'বলৈ আৰু এই চাফা কৰাবোৰে চাফা কৰিয়ে আছে। মন্দিৰ বাহিৰৰ ভাগ চাফা কৰিলেহে ভাল লাগিব নহয় জানো। আৰু চাওকচোন, চাৰিওপাশৰ পৰিৱেশটো ইমান সুন্দৰ। এয়া আমি আহি এতিয়া লাইনত থিয় হ'ম। এই লাইনত থিয় হৈ ৰৈ আছোঁ। এতিয়া লাহে লাহে গৈ থাকিব লাগিব। এয়া আমি ৰৈ আছোঁ। চাওকচোন, মানুহৰ কিমান ভিৰ হৈ আছে। তাতে শাওণৰ মাহত কিন্তু বহুত মানুহে মৃত্যুঞ্জয় মন্দিৰত যায় দেই। এনেও যায় বাৰু, কিন্তু এই শাওণৰ মাহ বুলি আৰু বেছি স্পেচিয়েল হয়। এয়া চাওকচোন, মানুহৰ ভিৰ। আমি আহি এয়া লাইনৰ পৰা আহি এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। এয়া আহি আছোঁ, মানুহজন আগত গৈ আছে আৰু ছোৱালীজনীও গৈ আছে। মই পিছে পিছে কেমেৰা কৰি গৈ আছোঁ। এয়া আকৌ লাইনত থিয় হ'লোঁ, মানুহৰ ভিৰ যিহেতুকে। এয়া চাওক, আমি এতিয়া শৰাই দি থৈ আহিলোঁ। শৰাই দি মেলি এতিয়া আমি ঘৰলৈ আহিবলৈ আহি আছোঁ। আৰু ওচৰতে দেখিলোঁ চাওকচোন, এই পুখুৰীত মাছবোৰ আহাৰ খাই আছে, কিমান ধুনীয়াকৈ ওলাই আছে। আৰু এই পাৰবোৰক প্ৰসাদ কেইটামান ছটিয়াই দিলোঁ আৰু পাৰখিনি ধুনীয়াকৈ খাইছে আহি। এয়া মাছবোৰ চাওকচোন, মাছকো দিছোঁ আহাৰ। মাছখিনি একদম ধুনীয়াকৈ ওলাইছে। মহামৃত্যুঞ্জয় মন্দিৰৰ চৌপাশটো দেখি ইমান ভাল লাগে। চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু মানুহো বহুত আহিছে আজি। চাওকচোন, কিমান মানুহ আহিছে আৰু মন্দিৰটো দেখিয়ে মনটো ভাল লাগি যায়। আৰু মানুহবোৰৰ ভিৰ চাওকচোন, আজি যিহেতু শাওণ মাহ, সেয়ে মানুহৰ ভিৰ বহুত লাগিছে আৰু মন্দিৰত সেৱা কৰিবলৈ আহিছে মানুহ।